ৱাও কি বঢ়িয়া কল চাওকচোন এডাল গাইছ। সেই গাইছ ৱেলকাম টু ময়ূৰজিৎ ব্লগ। আৰু গাইছ আজিৰ ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গাইছে। কাষত গাড়ী ৰখি আছে আৰু এইটো বান্দৰ দেখোনে বান্দৰে এইটো চাওকচোন বান্দৰ গাইছে এইটো বান্দৰ। আৰু বাহঁতৰ ঘৰলৈ আহি গ'লোঁ, বাহঁতক নিব আহিছোঁ মানে আজি গৈ আছোঁ বহুত জেগা। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই দিব গম পাই থাকিব ক'লৈ গৈ আছোঁ। ব'লক ভিডিঅ'টো আজি এনেকুৱাই আৰম্ভ কৰি দিওঁ। কলা ফুলৰ তেল, এইফালৰ বান্দৰবিলাক হ'ল ৰঙা পিঙা বিল। এইপানে চাওকচোন বাৰু কোনে এইটো জপিয়ালে। সেইটো এটা গাইছ মোৰ কাষতে বান্দৰ চাওক না, মোৰ কাষতে এইটো ওচৰতে বান্দৰ কিবা খাই আছে। ভাই ভাই গাইছ গাড়ীখন এতিয়া ৰখি আছে ৰাস্তাত। এতিয়া ৰাস্তাত গৈ কাৰণে গাড়ীখনৰ উঠি পেলাই চিধাই যাম গাইছ নগাঁৱলৈ। আৰু পিছত সিহঁতে আহি আছে বাৰু এই টাৰ্ণিংটোত পাৰ হৈছে। আৰু এইখনে গাড়ীখন সেইখনে হৈছে গাড়ী গাইছ। আৰু ইপানে গাড়ীত উঠিছিলোঁহে লগে আহি পাই গ'লোঁ চাওকচোন নগাঁৱলৈ। একদম শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰলৈ আজি আহিছোঁ গাইছ। আৰু মৃত্যুঞ্জয় মন্দিৰ আহি আৰু ইপানে কিবা কিবি চাকি তাকি মানে লৈ থকা হৈছে। আৰু ইপানে আৰু ইয়াতে 4জনী মহিলা আছে। আৰু মহিলা কেইজন মানে চবৰ পৰাই কিনিব দিয়ে মানে এজনীৰ পৰা কিনিলে অলপ খং উঠি সিহঁতে তো আমিতো সকলো পৰাই কিনিব নোৱাৰোঁ, তো এজনীৰ পৰা কিনি ল'লোঁ মানে। আৰু এজনী মানে খং উঠি গ'লে। 4খন দোকান আছে ইয়াতে আৰু আগলৈ আছে বাৰু এটা পোষ্টত ফ্ৰী পাৰ্কিঙো আছে দিয়ক ইয়াতে গাইছ। আৰু এতিয়া শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰলৈ প্ৰস্থান কৰিব আৰু ইপানে চাওকচোন বাৰু পাৰটো ৱাও গাইছ। আৰু এতিয়া মানে আৰু ইপানে কিবা এটা আছে বাৰু ইপানে আহি কিনে চাওঁ আছোঁ, এতিয়া নাচাওঁ। আৰু এইপাৰ চাওকচোন বাৰু আৰু মোবাইলত আপোনালোকে যিমানেই সৰু নেদেখক কিন্তু ৰিয়েলকৈ চালে বহুত ডাঙৰ কিন্তু দেই গাইছ। আৰু এইপানে চাওকচোন ৱাও গাইছ। আৰু মানুহ আজি মানে এইটো হৈছে মৃত্যুঞ্জয় মন্দিৰ, শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ। চাব পাৰে কিমান ডাঙৰ। আৰু ইয়াতে আছে মাছ চাছ কিবা কিবি আছে চাগে মানে আছে যথেষ্ট মানে। আৰু এইকেইটা যে সৰু পুখুৰীকেইটা দেখিছে মানে পুখুৰীকেইটাত মানে মাছ আছে তিনিটাকৈ আছে মানে 2 চাইডেও আৰু মাছ আছে। আৰু ইয়াতে যিকোনো বস্তু পেলাব নিদিয়ে দিয়ক, আপোনালোকে আহি নেপেলাব। আৰু ইয়াতে প্ৰস্থান কৰাৰ আগত ইয়াতে জোতা সলকাই যাব লাগিব। সকলোৱে জোতা সলকাই গৈছে, মই যাওঁ। আৰু এইটো হৈছে প্ৰসাদ লোৱা মানে অফিচ। আৰু এইফালে সকলোৱে প্ৰসাদ লৈ আছে আৰু কিবা কিবি কুপন কাটিব লাগে কাটিব লাগে। আৰু গাইছ এই মৃত্যুঞ্জয় মন্দিৰ আহি পাই গ'ল। আৰু মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ দৃশ্যটো গাইছ এনেকুৱা চাব পাৰে। একদম ভিতৰত মানে পূৰ্বে মানে সূতা দেখিছে, সূতা মানে কি মজবুত সূতা আগতে সূতা বেছি। আৰু মানে গোটেই একদম টাইলছ আৰু ওপৰত চাওক নাপাওঁ গাইছ বিউটিফুল গাইছ। আৰু মৃত্যুঞ্জয় মন্দিৰৰ একদম তলত আছোঁ আমি, এতিয়া তলত আছোঁ আৰু মন্দিৰটো আছে খুবেই ওপৰত। এতিয়া ওপৰৰ পৰা দেখাইছোঁ ইয়াতে মৌ বাকচ কিন্তু খুবেই বহুত আছে। মৌ বাকচৰ ইয়াতে খুবেই বহুত আছে চাওক না। ৱাও গাইছ কিবা এটা মানে ঠাণ্ডা পৰিৱেশ মানে নাইচ তুমি গাইছ। আৰু ভিডিঅ'টো একদম লাষ্টলৈ চাই কিবা মজা মানে সকলোবোৰ মৃত্যুঞ্জয় মন্দিৰৰ সকলোবোৰ দেখাই আছোঁ কি ধৰণৰ বস্তু কি আছে। আৰু এতিয়া ওপৰলৈ আহি গ'লোঁ। আৰু ওপৰৰ চিৰিবিলাক হৈছে এনেকুৱা। আৰু ওপৰৰ পৰা চাওক না, ৱাও চাওক না ওপৰৰ পৰা চাওক না কিমান ডাঙৰ বাপৰে। আৰু কিখন হৈছে গেট মানে। আৰু পাৰকেইটা দেখি আছে। আৰু ইপিনে ওপৰত যে দেখিছে এইবিলাক মৌ এইবিলাক চাওকচোন কিমানবিলাক আছে বাপৰে। কিমান চাক পাতি আছে মানে একদম জাকি আছে একদম। আৰু এইটো হৈছে মেইন দুৱাৰখন। আৰু ইয়াৰ মেইন দুৱাৰলৈ এতিয়া প্ৰৱেশ কৰিবলৈ কাৰণে কিমানবিলাক মানুহ চাওকচোন বাৰু বাপৰে। একদম মানুহ লাইন লাগি গৈছে একদম, কিন্তু লাইন মতেদি যোৱা নাই একদম সঁচাকৈ মানে যেনেকুৱা যাব পাৰে এনেকুৱাকৈ গৈছে আৰু মুঠৰ। আৰু কিছুমানে লাইন ধৰি আছে, সিহঁতে লাইন মতেহে একদম মানে যাব পাৰে। আৰু এতিয়া বলক ভিতৰলৈ মানে ভিতৰত প্ৰৱেশ কৰি দিলোঁ। আৰু এতিয়া ভিতৰলৈ প্ৰৱেশ কৰি চাওক ভিতৰত মানে এনেকুৱা ধৰণৰ চাওক একদম ওপৰৰ দৃশ্যটো চাওক ৱাও এনেকুৱা একদম মহাদেৱৰে মানে আকৃতি মানে কৰি থৈ দিছে মানে।
আৰু এইপিনে বান্দৰবিলাক চাওকচোন বাৰু একদম তাতো বান্দৰ দেখিছিলোঁ আৰু ইয়াতো বান্দৰ চাওকচোন ৰঙা ৰঙা বান্দৰবিলাক কিবা এটা মানে আৰু কিবা এটা মানে লৈ গ'ল কিবা এটা এইপিনে আৰু এইপিনে এইটো এটা কল খাই আছে আৰু এইপানে হৈছে তোমাৰ ভিগুগিৰি মহাৰাজ আৰু এইপানে চাওকচোন এটা মূৰ্তি বনাই থৈ দিছে আৰু এইখন পোষ্টাৰখন মানে আপোনালোকে যদি কৰিব পাৰে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে নামবিলাক আছে আৰু এইটো হৈছে শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ এতিয়া ইয়াৰ পৰা বিদায় লওঁ আৰু ইয়াৰ পৰা ওলালোঁ এতিয়া বাই বাই টাটা আৰু এইফালে চাব পাৰে মৃত্যুঞ্জয় খুবেই বহুত ডাঙৰ কিন্তু দেই একদম ওচৰৰ পৰা আৰু মৌবিলাক খুবেই বহুত আছে আৰু এতিয়া চালোঁ তালোঁ এতিয়া মৃত্যুঞ্জয় মন্দিৰৰ পৰা বিদায় ল'ব লাগে গাইছ তো এতিয়া বিদায় লৈ আৰু ইপিনে পূজা ভক্ত শেষ হোৱা নাই এতিয়াও তো মানুহ আহি আছে এতিয়াও বৰ্তমান আৰু এতিয়া বাজিল প্ৰায় 3টা বাজিলে এতিয়া 3টা বাজি এতিয়া ঘৰ যাই পাওঁ মানে প্ৰায় ৰাতি হৈ যাবগৈ তো ভিডিঅ'টো আজি চাই কেনেকুৱা পালে জনাব আজি ভিডিঅ' এইখিনি আছে তো গাইছ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব সকলোবোৰ কৈ যাব আৰু এতিয়া গাইছ ওম নমঃ শিৱায় চিন দিয়া ভিডিঅ'টো ইমানেই আছিল তো বাই বাই গাইছ বাই 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 चलो नहीं खाई